নমস্কাৰ বন্ধুসকল আৰু মোৰ শ্বৰ্ট ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মানে বিশেষ একো নাই, আজি এনে মানে মোৰ ডেইলি লাইফৰ ভিডিঅ' আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মই কেনেকৈ দিনত কি কৰি থাকোঁ আপোনালোকক দেখুৱাই আছোঁ আজি। বলকচোন ক'ত যাওঁ কি কৰোঁ আপোনালোকে খালি চাই থাকক, লাষ্টত দিলে ভাল লাগিব। চাওক, এখন মোৰ ভেস্পাখন লৈ কিনি এতিয়া আমি যাওঁ এতিয়া অলপ অলপকৈ ঘূৰিম আৰু ৰ'দটো দিছি আৰু কিছু দে আমি ৰ'দক খাতি চাতি নকৰি বলক আমি যাই থাকোঁ। এতিয়া আমি চাহ ল'ম আৰু চিঙিৰা ল'ম, বঢ়িয়াকৈ মজাকৈ খাম আমি, আপোনালোকে খালি চাই থাকক। গাইছ আমি পোনে আহি পালোঁ আৰু বিশেষ একো নাই। আমি ক'ত আহিছোঁ জানানে? আপোনালোকক যে দেখুৱাইছিলোঁ আগৰ ভিডিঅ'টোত যে দেখুৱাইছিলোঁ মই মানে মৌপিয়াই ষ্টুডিঅ'ত আহিছোঁ। চাহ আৰু চিঙিৰা লৈ কিনে ইহঁত মাখাই এনেই আছে কিবা গান চান গায়। আপোনালোকে চাবচোন কেনেকুৱা হয় আজি ব্লগটো। যদি মানে ভাল লাগে আপোনালোকে এটা লাইক কৰিবচোন। আপোনালোকে লাইক কৰিলে মানে কিবা এটা মানে জচ পাওঁ ভিডিঅ' বনাবা। চাওক আতে কি কৰি আছে মই দেখুৱাই আছোঁ আপোনালোকক। চাওক এইটো ষ্টুডিঅ'টো। কি কৰি আছা? বহুত দিনৰ মূৰত না তই যে কৈছিলি চা কিবা এটা চাল লাগি কিনে জগত দেউজাত খুব এনজয় কৰছা ন? হ'ব বা বোলো জগত দেউজাত কি ডান্স কৰে বেন ঘূৰাৰ দিনা ইয়াত ধৰে নহবা আবার রেডি হয়েছে এইটো কাৰ কম্পোজ? কাৰ কম্পোজ? তিনিটাৰে আজি এইটো গাই দিবিচোন আজি এইটো গাই দিবিচোন। মোৰ বন্ধু দীপজ্যোতি হাজৰিকা, গৌতম হাজৰিকা আৰু ইভাগে মনসাগৰ মানে চক্ৰদা, ইহঁতে এটা কাভাৰ চং বনাইছে আৰু যিটো শুনি মই বিৰাটেই ভাল পাইছোঁ। আৰু এতিয়া আপোনালোকে দুটামান ক্লিক শুনক আৰু যদি ভাল লাগে ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰিব, চাই থাকক ভিডিঅ'টো। গাগৰি কঁকালত ৰদালি দুগালত মৰু মৰু লাগে তোমাৰে ৰূপত লাহৰি লাহৰি এটি খোজ উঠিছে ধমুৰ মনৰে বন পানীয়না ঘাটলে নাযাবা দে অকলে চল পালে কোনোবা লৈ যাব ধৰি লৈ যাব ধৰি লৈ যাব। গাইজ পোনে আমি মৌপিয়া ষ্টুডিঅ'ৰ পৰা পোনে জাষ্ট ঘৰ আহি পালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব, আৰু আমাৰ বন্ধুকেইজনক যাতে অসমৰ চবতে চুপে কোণে যাতে মানে পপুলাৰ হয় গানটো খুবেই যাতে আপোনালোকে ছাপোৰ্ট কৰে তাৰে কামনা কৰিছোঁ। আজিলৈ বাই বাই আৰু আমি লগ পাই আছোঁ অহাকালি। বাই বাই।